নমস্কাৰ সকলোকে বিকাশ এডুকেশ্যন হেল্প চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ অসমৰ পাঠ নং 2 লংকাৰ সম্বাদ কি ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে আমাৰ 1 নম্বৰ দি আছে যে একোটিকৈ বাক্যত উত্তৰ লিখা। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দি আছে যে ওচৰা ওচৰিকৈ থকা গাঁও দুখনৰ নাম কি কি। ইয়াৰ উত্তৰখিনি লিখিম যে ওচৰা ওচৰিকৈ থকা গাঁও দুখনৰ নাম হ'ল বেনাৰ গাঁও আৰু কুমাৰী গাঁও। এই দুখন গাঁৱৰ নাম লিখি দিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো আমাৰ দি আছে খ নম্বৰটো যে বান্দৰবিলাক ৰামৰ লগত ক'লৈ গৈছিল। ইয়াৰ উত্তৰটো লিখিম যে বান্দৰবিলাক ৰামৰ লগত লংকালৈ গৈছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো দি আছে লংকাৰ সম্বাদ কি। পাঠটিত দৰাখৰীয়া কণ আৰু কইনাখৰীয়া কণ আছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে দৰাখৰীয়া আছিল বেনাৰ গাঁও আৰু কইনাখৰীয়া আছিল কুমাৰী গাঁও। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰটো দি আছে হনুমানক ক'ত বান্ধি থৈছিল। ইয়াৰ উত্তৰটো লিখিম যে লংকাপুৰীলৈ সময়ৰ বাট ঘৰতে বীৰ হনুমানক বান্ধি থৈছিল। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো দি আছে বেনাৰগল ডেকাজনে লংকালৈ যাওঁতে লগত কি কি লৈ গৈছিল। বেনাৰগল ডেকাজনে লংকালৈ যাওঁতে লগত পিঠাগুড়ি আৰু আঠিয়া কল কেইটামান লৈ গৈছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দি আছে ইয়াৰ পিছৰখিনি 2 নম্বৰ প্ৰশ্নখিনি দি আছে যে 3-4টামান বাক্যত হোৱাকৈ উত্তৰ লিখা। ইয়াৰ প্ৰথম আমাৰ ক নম্বৰ প্ৰশ্নটো দি আছে যে 2 নম্বৰ প্ৰশ্নটো যে কুমাৰী গয়াহঁতে বেনাৰ গাঁওহঁতক কিয় বাট ফেটি ধৰিছিল আৰু কি প্ৰশ্ন কৰিছিল। ইয়াৰ উত্তৰটো লিখিম যে ওচৰা ওচৰিকৈ হ'লেও বেনাৰ গাঁও আৰু কুমাৰী গাঁও দুখনৰ মাজত মিল নাছিল। সদায় ইখনে সিখনৰ আৰু সিখনে ইখনৰ নানা বদনাম কৰি থাকে। গতিকে বিয়াখন ঠিক হোৱাত বদনাম কৰাৰ আৰু এক সুযোগ পোৱা বুলি ভাবি আৰু দৰাখৰীয়া বেনাৰ গাঁৱৰ মানুহৰ লগত কন্দল কৰিবৰ মনেৰে বেনাৰ গয়াহঁতক কুমাৰ গয়াহঁতে বাট ভেটি ধৰিছিল আৰু লংকাৰ সম্বাদ কি বুলি বেনাৰ গাঁওহঁতক প্ৰশ্ন কৰিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে আমাৰ খ নম্বৰ প্ৰশ্নটো যে বেনাৰ গয়া ডেকাজনে লংকালৈ যোৱাৰ কাৰণ কি বুলি কৈছিল। ইয়াৰ উত্তৰটো লিখিম যে কেনাগা ডেকাজনৰ খোৱা পিন্ধাত বৰ কষ্ট, এসাঁজ খাই এসাঁজ লঘোণে থাকিব লাগে। তেওঁৰ ঘৈণীয়েকে পৰামৰ্শ দিলে যে লংকাখন সুবৰ্ণৰ, গতিকে লংকালৈ গৈ এচপৰা শণ আনিলেই তেওঁলোকৰ সুখ কষ্টৰ অন্ত পৰিব হেন। ঘৈণীয়েকৰ এই পৰামৰ্শ অনুসৰিয়েই বেনাৰ গয়া ডেকাজনে লংকালৈ গৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি আমাৰ দি আছে গ নম্বৰটো যে হনুমানে বেনাৰগা ডেকাজনক দেখা পাই কি কোৱা বুলি ডেকাজনে কৈছিল। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বেনাৰগয়া ডেকাজনক দেখা মাত্ৰকে আদৰ সাদৰকৈ মাতি বীৰ হনুমানে কৈছিল যে নৰলোক তথা প্ৰভু ৰামচন্দ্ৰৰ দেশৰ পৰা তেওঁক যোৱা দেখি বৰ সন্তোষ পাইছে। হনুমানে কিদৰে ডিঙিত শিকলিৰ বান্ধ লৈ দুৰ্দশাৰে দিন অতিবাহিত কৰিছে সেই দুখৰ কথা বেনাৰগয়া ডেকাজনে যেন উভতি গৈ তেওঁৰ দেশৰ পনাতিহঁতক কয়গৈ। পিছে ইয়াৰ উত্তৰত বেনাৰগয়া ডেকাজনে হনুমান পনাতিহঁতক কেনেকৈ চিনিব পাব বুলি কোৱাত হনুমানে ক'লে যে ডেকাজন যেতিয়া লংকাৰ পৰা উভতি যাব তেতিয়া তেওঁৰ পনাতিহঁতে নিজেই লংকাৰ সম্বাদ কি বুলি সুধি নিজৰ পৰিচয় দিব। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ খ নম্বৰ প্ৰশ্নটো দি আছে যে ইয়াৰে খ নম্বৰ প্ৰশ্নটো কৈছে যে কুমাৰী গাঁৱৰ ডেকাহঁত কিয় জুই পৰিছিল। ইয়াৰ উত্তৰখিনি লিখিম যে কুমাৰী গাঁৱৰ ডেকাহঁতে উক্ত প্ৰশ্নৰ জৰিয়তে বেনাৰ গাঁৱৰ লোকসকলক বান্দৰ লগত তুলনা কৰিছিল। যেতিয়া বেনাৰ গাঁৱৰ ডেকাজনে তেওঁলোকক হনুমানৰ নাতি বুলি কোৱাত কুমাৰী গাঁৱৰ ডেকাহঁতক জুই পৰিছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ প্ৰশ্নটো দি আছে যে 3 নম্বৰ প্ৰশ্নটো যে লংকাৰ সম্বাদ কি পাঠৰ পৰা কি বুজিলে চমুকৈ লিখা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে লংকাৰ সম্বাদ কি পাঠৰ পৰা ইয়াকে বুজাইছে যে আমি কেতিয়াও ইজনে সিজনক ঠাট্টা বা বেয়াকৈ ক'ব নালাগে। যদি বেয়াকৈ কওঁ তাৰ প্ৰত্যুত্তৰ আমি বেয়াকৈ পাওঁ। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ 4 নম্বৰ প্ৰশ্নখিনি দি আছে যে ক অংশৰ সৈতে খ অংশ মিলোৱা। ইয়াৰে প্ৰথম ক অংশ আৰু খ অংশ দি আছে যে ক অংশ দি আছে যে সম্বল, খ অংশ দি আছে যে ভঁৰাল, তাৰপিছত ক অংশ দি আছে যে
সুবৰ্ণ, তাৰপিছত খ অংশত দিয়া আছে আমাৰ কপনি, দিয়া আছে ভাণ্ডাৰ, তাৰপিছত থিৰ দিয়া আছে কম্পন খবৰ, সম্বাদ সমল, তাৰপিছত স্থিৰ সন। ইয়াৰ আমি এনেকৈ মিলাই দিম যে ক অংশ আৰু খ অংশ, ক অংশত মিলাই দিম যে আমি সম্বলটো আমি মিলাই দিম যে সমলৰ লগত, তাৰপিছত সুবৰ্ণ এইটো আমি সনৰ লগত মিলাই দিম, তাৰপিছত ভাণ্ডাৰ এইটো আমি ভঁৰালৰ লগত মিলাই দিম, তাৰপিছত কম্পন এইটো আমি কপনিৰ লগত মিলাই দিম, তাৰপিছত সম্বাদ এইটো আমি খবৰৰ লগত মিলাই দিম, তাৰপিছত স্থিৰটো আমি থিৰৰ লগত মিলাই দিম। তাৰপিছত 5 নম্বৰ প্ৰশ্নখিনি দি আছে আমাৰ বাক্য ৰচনা কৰা। ইয়াৰে প্ৰথমটো আমাৰ দি আছে যে নিন্দা কুৎসা ইফালে সিফালে, তাৰপিছত দি আছে যে অহল উলহকৈ, তাৰপিছত প নাতি, তাৰপিছত লখনে ফকে দিয়া আছে। ইয়াৰ আমি এইকেইটা আমি এনেকৈ বাক্য ৰচনা কৰিম যে নিন্দা কুৎসা তাৰ অৰ্থ হৈছে যে বদনাম কৰা। এইটো আমি এনেকৈ লিখিম যে মানুহক অনাহকত নিন্দা কুৎসা কৰা অনুচিত, এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছিলে আমাৰ ইফালে ইফালে, এইটো তাৰ অৰ্থ হৈছে যে চাৰিওফালে। এইটো লিখিম এনেকৈ যে মানুহজনে ইফালে সিফালে চাই কাকো দেখা নাপায়, যদুহঁতৰ ঘৰৰ পৰা উভতি আহিল, এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছিলে যে অলহ উলহকৈ, এইটো তাৰ অৰ্থ হৈছে যে বৰ আদৰ সাদৰ কৰি। এইটো এনেকৈ সজাই লিখিম যে ভদ্ৰহঁতৰ ঘৰলৈ যাওঁতে বলাইক ভদ্ৰই অলহ উলহকৈ নাল ভঙা চকীখনে বহিব দিলে, এনেকৈ লিখিম। তাৰপিছতটো আমাৰ দিয়া আছিলে যে প নাতি, তাৰ অৰ্থ হৈছে যে পুতেক নাতিনীয়েক। এইটো এনেকৈ সজাই লিখিম যে মানুহজনে প নাতিনীয়েকহঁতৰ কোনো চিন্তা নথকাকৈ সম্পত্তি এৰি থৈ গৈছে, এনেকৈ লিখিম। তাৰপিছতটো আমাৰ দিয়া আছিলে লখনে ফকে, তাৰ অৰ্থ হৈছে যে ভকত। এইটো লিখিম যে চহৰৰ পৰা ঘূৰি আহোঁতে নবীনে লখনে ফকে লেবেজান হৈ পৰিছিল, এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নখিনি আমাৰ 6 নম্বৰখিনি দিয়া আছে যে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ইয়াৰ প্ৰথমটো দিয়া আছে যে দৰা ডেকা স্থিৰ বাট বন্দী বীৰ দেখি। ইয়াৰ আমি বিপৰীত অৰ্থকেইটা আমি এনেকৈ লিখিম যে শব্দ আৰু ইফালে লিখিম আমি বিপৰীত শব্দ। এইটো লিখিম যে শব্দ দিয়া আছিলে আমাৰ দৰা, তাৰ বিপৰীত লিখিম কইনা, ডেকা তাৰ বিপৰীত লিখিম বুঢ়া, তাৰপিছত স্থিৰ তাৰ বিপৰীত লিখিম আমি লৰচৰ, বাট এইটো লিখিম আমি অবাট, তাৰপিছত বন্দী এইটো লিখিম আমি মুক্ত, তাৰপিছত বীৰ এইটো লিখিম আমি কাপুৰুষ, তাৰপিছত দেখি এইটো লিখিম আমি বিদেশী, এনেকৈ লিখিম। তাৰপিছত আমাৰ প্ৰশ্নখিনি দিয়া আছিলে ইয়াৰ পিছৰখিনি 7 নম্বৰখিনি দিয়া আছে আমাৰ চমু টোকা লিখা। ইয়াত দিয়া আছে আমাৰ ৰামায়ণ, হনুমান, অযোধ্যা আৰু লংকা। এইকেইটা আমি এনেকৈ লিখিম যে ৰামায়ণটো প্ৰথম লিখিম যে মহাকবি বাল্মীকিয়ে ৰচনা কৰা এখন মহান কাব্যগ্ৰন্থ। ভগৱান ৰামচন্দ্ৰৰ জীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা এই কাব্যখনক আটাইতকৈ প্ৰাচীন ভাৰতীয় কাব্যগ্ৰন্থ বুলি স্বীকৃতি দিয়া হৈছে। সনাতন হিন্দু ধৰ্মৰ লোকসকলে ৰামায়ণক অতি ভক্তিভাৱেৰে চায় আৰু ইয়াৰ আদৰ্শসমূহ পালন কৰিবলৈ যত্ন কৰে। ৰামায়ণত বৰ্ণিত উল্লেখযোগ্য ঘটনাসমূহ হ'ল পিতৃ সত্য, পালি ৰামৰ বনবাস, বনবাসৰ কালছোৱাত ৰামৰ পত্নী সীতাক লংকাপতি ৰাৱণৰ দ্বাৰা হৰণ, হনুমান আদি ৰীৰৰ সহায়ত ৰামৰ দ্বাৰা লংকাৰ যুদ্ধৰ জৰিয়তে সীতাক উল্কাৰ পাছত ৰামৰ দ্বাৰা সীতাক আকৌ বনবাস আদি হেজাৰ হেজাৰ বছৰ ধৰি ৰামায়ণে ভাৰতীয় সমাজ জীৱনক আলোড়িত কৰি আহিছে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছিলে আমাৰ হনুমান। এইটো লিখিম আমি যে ৰামায়ণত বৰ্ণিত কাহিনী অনুসৰি হনুমান আছিল ভগৱান ৰামৰ পৰম ভক্ত বান্দৰ। ৰাৱণৰ কবলৰ পৰা সীতাক উদ্ধাৰ কৰা যুদ্ধত বীৰ হনুমান বান্দৰে ৰামক পূৰ্ণ সহযোগ আগবঢ়াইছিল। লংকালৈ যাওঁতে হনুমানৰ নেজত ৰাৱণৰ পক্ষই জুই লগাই দিওঁতে হনুমানে সেই জুইৰে সুবৰ্ণৰ লংকা পুৰি ছাই কৰা বুলি জনা যায়। এইখিনি লিখিলে হৈ যাব। তাৰপিছতটো আমাৰ দি আছিলে অযোধ্যা। এইটো লিখিম যে আমি ৰামায়ণত বৰ্ণিত মতে ভগৱান শ্ৰীৰামৰ জন্মস্থান বৰ্তমান উত্তৰ প্ৰদেশ ৰাজ্যত অৱস্থিত। হিন্দু ধৰ্মাৱলম্বী লোকসকলে অযোধ্যাত ঠাইডোখৰক বৰ পবিত্ৰ জ্ঞান কৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছতটো আমাৰ দি আছিলে আমাৰ লংকা। এইটো আমি এনেকৈ লিখিম যে ভাৰতবৰ্ষৰ গাতে লাগি থকা এখন দ্বীপ ৰাষ্ট্ৰ। ৰামায়ণ মহাকাব্যত এই ৰাষ্ট্ৰখনৰ নাম লংকা হ'লেও বৰ্তমান ইয়াৰ নাম শ্ৰীলংকা। প্ৰবাদ মতে ৰাক্ষস ৰাজ ৰাৱণ লংকাৰ অধিপতি আছিল। শ্ৰীৰামচন্দ্ৰৰ পত্নী সীতাৰ ৰূপ লাৱণ্যত
মুক্ত হৈ ৰাৱণে সীতাক অপহৰণ কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে ৰাম ৰাৱণৰ যুদ্ধ হৈছিল। যুদ্ধত ৰামচন্দ্ৰৰ হাতত ৰাৱণৰ মৃত্যু হৈছিল। এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি আমাৰ দিয়া আছিলে 8 নম্বৰ প্ৰশ্নখিনি যে উদাহৰণটো চাই বাকীকেইটা কৰা। ইয়াতে প্ৰথম উদাহৰণ দিয়া আছে যে দৰাখৰ যোগ ইয়া, এইটো লিখি দিয়া আছে আমাৰ দৰাখৰীয়া। তাৰপিছতো আমাৰ দিয়া আছিলে যে যোৰহাট যোগ ইয়া, তাৰপিছত গাঁও যোগ অলিয়া, বন যোগ অৰিয়া, তাৰপিছত নৈৰ পাৰ যোগ ইয়া, তাৰপিছত বাখৰ যোগ উৱা, তাৰপিছত পল যোগ অৰিয়া। উত্তৰকেইটা এনেকৈ লিখিম যে দৰাখৰ যোগ ইয়া, এইটো দিয়া আছিলে দৰাখৰীয়া। তাৰপিছত যোৰহাট যোগ ইয়া, এইটো লিখিম যোৰহতীয়া। তাৰপিছত গাঁও যোগ অলিয়া, এইটো লিখিম আমি গাঁৱলীয়া। তাৰপিছত বন যোগ অৰিয়া, এইটো লিখিম আমি বনৰীয়া। নৈৰ পাৰ যোগ ইয়া, এইটো লিখিম আমি যে নৈপৰীয়া। তাৰপিছত বাখৰ যোগ উৱা, এইটো লিখিম আমি বাখৰুৱা। তাৰপিছত পল যোগ অৰিয়া, এইটো লিখিম আমি পলৰীয়া। এনেকৈ বা এইখিনি লিখিলে হৈ যাব আজিলৈ ইমানে। আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।